এলেংটো সদায় লগাই লগাই বেয়া হৈ থাকিলে এলুমিনিয়াম হয় এইটো এতিয়া নটটো বদলা फेंक दिया अरे ऐसा गलत पकड़ो कौन है ये लोग कहां से आते हैं वेलकाम टू माय ब्लॉग এতিয়া আহিছো এতিয়া বহুত কেইদিনমানৰ পিছত ব্লগ বনাইছো বুলি ক'ব লাগিব এতিয়া এইফালে এনেই অলপ ওলাই মেলি আহিছো এইফালে দেখিছা নাই মডিফাইড বুলি ক'ব লাগিব মই সদায় কিমান হেণ্ডেল লগাই চলাম ভাবিলো হেণ্ডেল চেণ্ডেল নলগাকে বা চলোৱা যায় নে কি কয় कौन है ये लोग कहां से आते हैं সেইকাৰণে আহিলো অলপ হেণ্ডেল চেণ্ডেল নলগাকে চলাবলৈ অলপ স্থান দেখুওৱা হ'ব তাৰমানে এইফালে बहन चोद কণ্টেণ্ট বনিয়ে যায় হাত চাত তাৰমানে ৰঙা হৈ যাব এতিয়া तोबा तोबा थारा मूड खराब कर दिया হাত চাত দেখিছে না ৰঙা হৈ যায় দিগদাৰ আছে চলাবলৈ ষ্টপি 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 লাগে চলো ঠিক करते हैं পানী যে নাই না পানী যে কি হ'ব বাৰু নাজানিছোঁ কেনেকৈ লৈ আহিম কেনেকৈ পা কেন্দুগুৰিৰ পৰা যাব কেন্দুগুৰিলৈ যাব দৰকাৰ নাই ইয়াত পানী পাই যাম এতিয়া পুখুৰী পালে হৈ যায় সেইফালে সিৰি আছে নৈখন সেইটো এতিয়া পুখুৰী এটা আছে কিহৰ টেনশ্যন পাই যাম এতিয়া আছোঁ এখন খাট আছিলে তাৰমানে আগত এতিয়া অইল খাট আছিলে জেগাখিনি দিছে নাই কিন্তু কিবা হৈ আছে ধীৰে ধীৰে পৰি আছে কোনোবা চিলিং লাগিলে সেয়া পৰা উঘালি লৈ ল'ব এই চিলিং আছে লাগে যদি উঘালি লৈ যাবলৈ পায় কিবা কেন চেন লৈ আনিব লাগে যদি চিলিং কেইডাল बहन चोद এটা দিছে নাই টায়াৰ মজা হৈ আছে হ'ব নাই এইটো চলো এক ষ্টপি দেখা দিওঁ कैसे कैसे लोग रहते हैं यार यहाँ पर চলাত বস্তু এটা দেখাইছোঁ তাৰমানে এইটো কি কামত দৰকাৰ হৈছিলে নাজানো বাৰু চাই পেলাই কিবা কিবা এলপা পাই পেলাই আছে এইফালে দিছে ডিডঙৰ নোটকেইটা এপোৱাতকৈতো বেছি হ'ব চাগে এইফালে দিছে নাই ঘূৰা বুলি বা চিষ্টেম দিছে কি আছিলে বে অলপ পুখুৰী নিচিনা বনাই থৈছে চিলিং ডবল আছে লাগে যদি আপোনালোকে ক্ৰেন এখন লৈ আনিব চিলিংখিনি গোটেইখিনি উঠাই লৈ যাবলৈ পাৰিব লাগে যদি এইটো লোহা অলংকাত বিকে যদি এইটো পাই যাব উঠাবলৈ এক কুইণ্টেল পাৰ হৈ যাব নেকি এইটো যিটোহে বস্তু চলো একবাৰ এইবাৰ মই এটা ট্ৰাই কৰিছোঁ ৰলিং কেমেৰা পকৰো হেল্ল' গাইজ চাওক এতিয়া আহি আছে আমাৰ মৃদুল দা আহি পাইছে এতিয়া মৃদুল দা এক গেছে ৰে মজা লাগিলে এইটো বালিত এটা দেখাই আছোঁ অলপ আগলৈ অলপ ধূলিটো আছে ট্ৰাই কৰা যায় দেখা যায় এই ব্ৰেক নাই बहन चोद এইটো চালক পানী দিছোঁ ব্ৰেক ধৰা নাই এলেংগি নটটো অলপ প্ৰব্লেম আছে তাৰমানে অকণমান মানে ঘাটটো নাই নহ'ব এতিয়া এইটো মজা লাগিলে চবটো এইফালে ধূলি উৰি আছে এইটো যদি কেনেবাকৈ যদি হাতৰ বাউসীটো লাগি পিনে চেল খায় কমটি মজা লাগিব নে ভিডিঅ'টো অলপ প্ৰাইভেট টাইপৰ হ'ব এইটো প্ৰফেশ্যনেল নহয় বুলি ক'ব লাগিব এইটো ভাল 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 হৈছে এইটো পাব লাগিলে মজা লাগিব আৰু দুটামান ট্ৰাই কৰোঁ এইটো ব্ৰেকটো তাৰমানে ষ্টপি মাৰিবলৈ ভাবিছিলোঁ ব্ৰেকটো যাতকৈ কিবা নিচিনা হৈছে কেলিপাৰ ব্ৰেকটো অলপ কমকৈ আছে চাগে এই নটটো কিবা হৈ থাকিলে এলেংটো সদায় লগাই লগাই বেয়া হৈ থাকিলে এলুমিনিয়াম হয় এইটো এতিয়া নটটো বদলাব লাগিব নহ'লে কেলিপাৰটো বদলাব লাগিব এইটো কি হ'ল জানো চকাটো অলপ আজি পাম
তো কমি কমি গৈ আছে, পামচাৰ হ'ল নেকি। এবাৰ এখন দেখাই আছোঁ, এখন ভাবিছোঁ অলপ মডিফাই কৰা যায়। হেণ্ডেল বাৰ আৰু খুলিলোঁ। ইয়াত পিছফালে মডগাৰ্ড অৰ্ডাৰ দিছোঁ। পিছফালে এখন লগাম, আগফালে এখন নলগাম। পিছফালে ৰিংটো ৰেড কালাৰত কৰি দিম। তাৰপৰা এইটো ক'বচোন, এইটো ৰেড কালাৰত ভাল লাগিব নে ডাইৰেক্ট ফুল ব্লেক কৰি দিম। আগফালটো পেইণ্ট কৰিবলৈ হৈ গ'ল, তাৰমানে বহুত কিবা নিচিনা। আজি 2 বছৰ হৈ গ'ল চাগে এখন বনোৱা। পেণ্ডেল পাত ভাগিছে, দেখিছেনে। চেইনডাল চাওক, চেইনডাল লগাইছিলোঁ একেভাগে আছে, আজিলৈকে ছিগাও নাই, ঢিলাও হোৱা নাই, একেভাগে আছে। বোলক এবাৰ দেখাই দিছোঁ ড্ৰাইভিং টেষ্ট বুলি কোৱা যাত। চলো দিছে নেকি, দেখিছে নাই, এনেকৈ চলাব লাগিব। চলাটো চলে, কিন্তু মাত চাউণ্ড এটা দিছে, কাটাক 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 কাটাক। 100 কণ্ট্ৰল কৰিব লাগিব, এইফালে নমাই দিওঁ তাই। অলপ বেলেগত ক'তো ব্লেক টাই কৰিব লাগে, তাৰমানে তেতিয়া কিবা এটা ভাল লাগে। লুকটো কেনেকুৱা লাগিছে ক'বা এবাৰ। এখনতে অলপ কণ্ট্ৰল কৰিবলৈ হাত চাত ৰঙা হৈ যায়, তাৰমানে অলপ দেখাই আছোঁ সম্পূৰ্ণ চলোৱা কেনেকুৱা দেখে। চলো পকড়ো। कौन है ये लोग, कहां से आते हैं? पकड़ लिया, अभी ये चला के दिखाएगा। মানে বস্তুটো চলালে এনেকুৱা দেখে। भैंचोद। অলপ ইউনিক ট্ৰাই কৰা যায় বুলি কোৱা যাত। সেইফালে বাৰ্ণাত দেখাবলৈ গ'লে পিঠিটো ভাঙি ল'লে হ'ব। সেইটো কয় ফকতীয়া বাৰ্ণাত বুলি কয়। ফকতীয়া কাম সেইবিলাক কৰি এতিয়া লাভ নাই। কমেণ্ট কৰি জনাব ষ্টাণ্টৰ কাৰণে কিমান চাইজৰ চাইকেলখন ভাল হয়। ফেক দো उधर से फेंक दो, कुछ नहीं होगा इसको। इधर से मत फेंको, उधर डायरेक्ट सला के फेंक दो। मतलब हैंडल फोन करो, ऐसा सीधा करो हैंडल को। रुको थोड़ा आगे दोनों मिल के चलेंगे। हाँ पकड़ो, 1 2 3। भैंचोद। पकड़ते हैं इसको, पकड़ने की ट्राई करते हैं। कौन है ये लोग, कहां से आते हैं? लॉल हो गया। और एक बार ट्राई, तुम फेंको मैं पकड़ूंगा। उधर से फेंको, उधर से नहीं होगा, गिर जाएगा। इधर से फेंको। धूप निकल रहा है, अभी बज रहा है 2 बज रहा है शायद। बहुत गर्मी है रे इस दिन। चलो फेंको। अरे किधर फेंक दिया रे, ऐसा गलत नहीं फेंकने का, सीधा फेंकने का। अच्छा ऐसे फेंकते हैं, कुछ नहीं होगा। ये पूरा लोहा का है, हैंडल नहीं है तो कुछ बात नहीं है भाई, कुछ नहीं होगा। फेंको, जितना दूर जाएगा फेंको। सीधा छोड़ दो। पकड़ो जाके दो मिनट पकड़ो। कैसे लोग रहते हैं यार यहाँ पर। पकड़ नहीं पाएगा ये। क्या ये साइकिल नहीं है भाई, लोहा का चीज है, कुछ रबर का लगा हुआ है, इसलिए कुछ नहीं होता है। मतलब साइकिल मत समझो इसको, साइकिल मत समझो भाई साहब, कुछ ज्यादा नहीं हो गया ये, मतलब कुछ भी। ठीक है, इसको अभी मॉडिफाई करना पड़ेगा। ये देखो कुछ नहीं होता है। पत्थर फेंक कर देखते हैं क्या, पत्थर इस पक्ष सीख जाएगा। घर नहीं ले जा पाएंगे, फिर में देखेंगे कभी। अभी कुछ नहीं हुआ, चला के देखो।
ड्रिफ्ट मार के दिखाओ, ड्रिफ्ट मार के दिखाओ इसमें। उसमें एक बार मैं ट्राई करता हूँ ड्रिफ्ट मार के। कैमरा पकड़ो, इधर से पकड़ो कैमरा। भैंचोद। इसको रखते हैं इधर, उसको एक बार ट्राई करते हैं। कैमरा पकड़ो। और कुछ बात नहीं, बस साइकिल की माँ बहन करने आए हैं इधर। हो जाएगा, हो जाएगा, हो जाएगा।